এনাছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আজি মই যিটো ভিডিঅ' বনাব আহিছোঁ, আজিৰ ভিডিঅ'টো কিন্তু মানে অলপ কি বুলি কওঁ, বেলেগতকৈ বেলেগ বুলি নকওঁ। আজি একদমেই বেলেগ আজিৰ ভিডিঅ'টো কিন্তু। আজি মই আপোনালোকক দুটা বস্তু দেখাম। এই দুটা বস্তু কিন্তু আপোনালোকৰ জীৱন বুলি ধৰি লওক। এতিয়া আৰু বেলেগ কিন্তু আৰু ক'ব লগা নাই। আৰু ডাইৰেক্ট আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কথাটো হৈছে এখন 100 টকাৰ নোট। এখন দি আপুনি কি পাব? একদম অৰিজিনেল চব পাব, কিন্তু নাপাওঁ একো নাই। আপুনি ধৰি লওক এইটো এই পইচাখন আপুনি এখন নোট চব পাব জীৱনত। আপুনি যেনেকৈ জীৱনত চব পাব, কিন্তু এই নোটখন যদি আপুনি ইং কৰি দিয়ে, কি গেল এখন কাম নাই। এখন ক'ত গেল? যোৱাৰ নামে গেল। এখন নোট চাওক, এখন কিমান? 500 টকা। এখন দি আপুনি কি পাব? চব পাব। ঘৰ বান্ধিব পাৰিব, মাটি কিনিব পাৰিব। এখন দি নৰে দিয়কচোন বাৰু, এনাহান মানে নোটে দি আৰু কিনিব পাৰিব। বহুত নোট লগ লগালি আৰু চব কৰিব পাৰিব। আপুনি কোৱাৰ্টাৰ কিনিব পাৰিব, সেইটো চবৰে মানুহ লাগে আজিকালি। চাউল কিনিব পাৰিব, দালি কিনিব পাৰিব, আৰু চব কিনিব পাৰিব এখনেদি। আপুনি নাপাওঁ একো নাই। ফোন কিনিব পাৰিব, স্মাৰ্টফোন চব পাব। এখনো যদি আপুনি ইং কৰি দিলে, এখন 500 টকাৰ নোট, এখনো কি হ'ল? যোৱাৰ নামে গেল। এই দুখন কাম নাই আৰু গেল না? কি হৈ গেল? এইখন নষ্ট হৈ গেল না? এই দুখন চলিব না নচলে আৰু? এইটো কিন্তু মই আপোনালোকক প্ৰশ্ন সুধিছোঁ, এই দুখন আৰু চলিব না নচলে মাৰ্কেটত? চলিব না নচলে? এইটো আপোনালোকে কমেণ্ট কৰিব। এতিয়া আহক, এতিয়া কথাটো হৈছে কি, এই নোটখন মই খুলি দিলোঁ। এখনো খুলি দিলোঁ, খোলা গেল না? কি হ'ল? 100 টকাৰ নোট 100 টকা, 500 টকাৰ নোট 500 টকা। আৰু এই দুখন দি আপুনি যি কিনে, আৰে মাটি কিনে, গাড়ী কিনে, ঘৰ বনাই, যি কৰে চব কৰিব পাৰিব না? এই দুখন নোটেদি চব কৰিবা? চাই লওক, চলিব না নোট দুখন? চলিব না নোট দুখন? চাওক, যি ইয়াৰ পৰিস্থিতি যি সেয়ে হৈ থাকিল, কিন্তু আৰু যাই থৈ যি সেয়ে হৈ থাকিল না? মই যদি আপোনালোকক আজি ক'ব যাওঁ, মই এই বস্তু দুটা দেখা কাৰণ দুটা হৈছে কি জানে না? মই যিটো কাৰণ আজি কিন্তু ক'ব আহিছোঁ, মই সেইকাৰণে কৈছোঁ না আজিৰ ভিডিঅ'টো কিন্তু অন্যতকৈ অন্য ৰকম। আজি মই আপোনালোকক আৰু একবাৰ কওঁ, লাইক কমেণ্ট শ্বেয়াৰ আৰু লাইক কৰি দিব চেনেলটো। বেয়া লাগে ডিছলাইক মাৰি দিব, মোৰ ক'ব লগা একো নাই। এতিয়া আহক, মই আজি যিটো কথা ক'ব আহিছোঁ আপোনালোকক, এই কথাটো কিন্তু মই আপোনালোকক অলপ বেলেগকৈ বুজাব পাৰিলোঁ হয়। অলপ মানে কি, ইয়াতকৈ অলপ বেলেগকৈ বুজাব পাৰিলোঁ হয় কিন্তু মই আজিৰ ভিডিঅ'টোত। কিন্তু মই বেলেগকৈ আজি নুবুজে মই এইটো মাথা মাৰিলোঁ নহয়। আজি অলপ বেলেগতকৈ বেলেগ ভিডিঅ' আজি মই বনাম বুলি আগতেই কৈছোঁ এইটো কথা। মই সেইকাৰণে কিন্তু এই ভিডিঅ' দুটা বনালোঁ, চাই লওক। মই ক'লোঁ না, আপোনাৰ জীৱনটো এই পইচাৰ নিচিনা কৰি বনাই লওক। যদি আপুনি এই পৃথিৱীত মানে কি জানে না, মানুহ হোৱাৰ কাৰণে চেষ্টা কৰিব খুজিছে, সঁচা কৰি মই কিবা এটা কৰিম। ঘৰৰ মানুহ যি কয়, এই নিজৰ ভৰিৰ ওপৰতে থিয় দিব পৰা হোৱা নাই, নিজৰ ভৰি তাকে থিয় দা। যদি সেইটো হ'ব খুজিছে আপুনি, তেতিয়াহ'লে আপুনি পইচাৰ নিচিনা হ'ব লাগিব। আপোনাৰ জীৱনত যিমান কি কষ্ট নহওক, আপোনাৰ জীৱনত যিমান ধাৰ নালগাক কিয়, যিমান কি যি নহওক, খালি আপুনি একদম মানে ব্ৰেইনে আপোনাৰ কাম নকৰা হৈ যাওক। মই কৈছোঁ না, আপোনাৰ জীৱনত চব গুচি গ'ল, একো নাই আপোনাৰ জীৱনত, তাও আপুনি এই পৰিস্থিতি হৈ থাকিব লাগিব। এখানা গেল মানে কি গেল? ইয়াৰ জীৱনত চব গেল, কিন্তু যদি আপুনি মেলি দিয়ে নহয়, আৰু এই ৰানিং আপুনি যিমান কি যি নকৰে, খালি মানে ফাৰি নেগলি হ'ল। আপুনি মই কৈছোঁ না, আপুনি যিমান কি যি নকৰে, মুখৰ ভিতৰে সোমাই দিয়ক, ভৰিত তলাই দি সঁচক, যি কৰে তাকে কৰক। আৰু মেলি দিয়ক, চলিবই মাৰ্কেটত এন্দক আৰু ৰাখাব পৰা মানে কোনেও মানে মই ক'লোঁ না, কাৰো হিম্মত নাই। মই এখিনি কথা ক'লোঁ। মই আপোনালোককো কওঁ, আপোনালোকৰ জীৱনটো চব বাদ দিয়ক, বাদ দি আপুনি এই দুখন পইচাৰ নিচিনা কৰি জীৱনটো পাব। জীৱনত আপুনি যিমান কষ্ট খাইছে, যিমান যি খাইছে, চব কথা বাদ দিয়ক। যেতিয়াই আপোনালোকে নিজৰ ভৰিৰ ওপৰত থিয় দিব নহয়, খালি আপোনালোকে আৰু যাতে আপোনালোকে মানে কি জানে না, আৰু ইনকৰি ষ্ট্ৰং হৈ যায় আপোনালোকে, আৰু ইনকৰি আৰু যাতে আপোনালোকে ইনকৰি ষ্ট্ৰং হয়। মই আপোনালোকক এখিনি কথাই ক'লোঁ।
গম পাইছি না মানুহ জীৱনত বহুত কিবা কানি আহে মই নাই বুলি নকওঁ মোৰ জীৱনতে মোৰ বহুত কিবা কানি আহিছে মই আগৰ ভিডিঅ'বিলাখনত কৈছোঁ না আমাৰ ঘৰত এসপ্তাহ হ'লে আমাৰ ঘৰত চৌকা জ্বলা নাছিলে তাও কিন্তু আজি মই ক'ত না কিছুমান কথা এগলা বাৰু বহুত দুখৰ কথা এগলাখান ক'ব লাভ নাই মানে কি জীৱনত এই দুখন হোৱাৰ কাৰণে চেষ্টা কৰক যদি জীৱনত ছাকচেছ ল'ব খুজিছে মই আপোনালোকক আগতেও ক'লোঁ যে মই এইটো ভিডিঅ' অলপ বেলেগ কৰিও বনালোঁ হয় কিন্তু মই অলপ এনেও মই এই পইচা দুখন নেথাকে পেলাই আপোনালোকক মই এনে জীৱনত মানে ছাকচেছ লওক বুলিও মই আপোনালোকক ক'ব পাৰিলোঁ হয় কিন্তু নকলোঁগৈ মই আপোনালোকক অলপমান চালাক হয় চাই পেলাই ভিডিঅ'টোৰ পৰা ওলাই গুচি গ'লা হয় বোলো নহয় আজি অলপ মানে কি অলপ বেলেগতকৈ অলপ বেলেগ ভিডিঅ'টো বনাওঁ মানুহৰ কষ্ট জীৱনত বহুত যায় নাযায় বুলি মই নকওঁ সুখো যায় কিন্তু যেতিয়াই আপুনি খাৰা হ'ব যিমান কি কষ্ট নাযাওক তাৰপিছত ধৰক ভাল হ'ল খাৰা হ'লাক আৰু বেয়া দিন আহিল আৰু আপুনি ইনকে আৰু শক্তি হৈ পৰি থাকিলাক তাৰে পিছত যেতিয়া আৰু ভাল দিন আহিব আৰু যাতে আপুনি কৰি এই পৰিস্থিতিত আৰু আপুনি আহে মই আপোনালোকক এই পৰিস্থিতিত যাতে আপোনালোকে আৰু আহে এই পৰিস্থিতিটোত যাতে আৰু আপোনালোকে দেখি ভাল কৰি বাৰে বাৰে মই আপোনালোকক দেখাই দি আছোঁ এই পৰিস্থিতিটোত যাতে আপোনালোকে আৰু কৰি থিয়া হয় তে বাৰু আজিৰ ভিডিঅ'টো বাৰু বহুত বুকলোঁ তে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নমস্কাৰ ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট কৰিব আৰু লাইকটো দিব আপোনালোকক মই এইটো কথা বাৰে বাৰে কওঁ লাইকটো একদম ফাইনেল দিব তেতিয়াহে মানে ভিডিঅ'টো কৰাৰ মানে এটা নিচা থাকে তে নমস্কাৰ